নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাই আছোঁ। আজি হৈছে একদম ধামাকা, আজি আৰু ডিম একদম খানা আজি মোৰ ডবল লৈ আহিছোঁ 1 প্লেট, কিন্তু বনাম 8টা নে 12টা তেনেকৈ কৈছোঁ বনাম। আৰু এইফালে একদম ভিতৰলৈ লৈ অহা হৈছে, বেলেগৰ ৰুমৰ পৰা লৈ অহা হৈছে, নিজৰ ৰুমত নাই। আৰু এইফালে কাটি থকা হৈ গ'ল ৰেডি, একদম আমি খাম দুটাই চাৰিটা এইফালে ৰেডি হৈ গৈছে বৰ্তমান। এইফালে পিঁয়াজ আৰু বিলাহী দি দিয়া হ'ল, দি দিয়া মানে একদম হিন্দীত কৈ পাইছোঁ, দি দিয়া হ'ল। আৰু এইফালে একদম মানে কি হ'ল, মোৰ পিঁয়াজ আৰু বিলাহী গোন্ধ পাওঁতে একদম খাওঁ খাওঁ লাগিয়ে আছে, মানে একদম ভোকটো ইমান ডবল লাগিছে। আৰু এইফালে এইখিনি বৰ্তমান হৈ যোৱাৰ পিছত এইফালে আৰু কণীখিনি অলপ যিহেতু চব্জিত গ্ৰেভি দি দিয়া হ'ব, গ্ৰেভি অলপ মাজত কণীখিনি সোমাবৰ কাৰণে অলপ কাটি দিয়া হৈছে, তেতিয়া খাই মজা লাগিব। ফাইনেলি দেখিছেনে? একদম খাওঁ খাওঁ লাগি গৈছে ইমানে। আৰু ধনিয়া পাত দি দিয়া হৈছে, ধনিয়া পাত দিয়াৰ পিছত ইমানেই গোন্ধাইছে, কৈছোঁ নহয়, ইমান খাওঁ খাওঁ লাগিছে, তাৰমানে ভোকত ঠাহনি পোৱা নাই। ফাইনেলি নমালোঁ, এতিয়া নমাই মেলি একদম মানে কি হ'ল, একদম লৈ তাৰ খাওঁ নিচিনাই লাগিছে, ভাত মানে বাঢ়িবই পোৱা নাই, খাওঁ খাওঁ লাগিয়ে হৈ গৈছে। ফাইনেলি এয়া বৰ্তমান ওলাই গ'ল। ৰাইজসকল ধৰিছোঁ আৰু দেই, মজা। ধৰিকাটো দেখিছোঁ নে?